আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে এইখন কি বস্তু যিটো লেডিছৰ পিছফালে থাকে আৰু জেন্টছৰ আগফালে থাকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লেডিছৰ স্কুটিখন আৰু জেন্টছৰ বাইকখন আপুনি হয়তো নিশ্চয় ধৰিব পাৰিছে স্কুটিখনৰ তেলৰ টেংকিটো পিছফালে আৰু বাইকৰ টেংকিটো আগফালে নাথাকে জানো 2 নম্বৰ কুৱেশ্যনটো হৈছে এইটো কি কাম যিটো মানুহে দিনৰ হলনি ৰাতিহে সম্পূৰ্ণ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টোপনি 3 নম্বৰ কুৱেশ্যনটো হৈছে কোনটো ফ্ৰী বস্তু লৰাই কেতিয়াও নলয় বা নিপিন্ধে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ষ্টে ফ্ৰী 4 নম্বৰ কুৱেশ্যনটো হৈছে কি কৰিলে বাচ্চা ওলায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্কুলৰ ছুটিৰ ঘণ্টি বাজিলে বাচ্চা ওলায় 5 নম্বৰ কুৱেশ্যনটো হৈছে চকডাল লওক আৰু বৰ্ডত কিবা লিখক এতিয়া আপুনি কি লিখিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাক কিবা লিখিব দিছে 6 নম্বৰ কুৱেশ্যনটো হৈছে শিশু এজনৰ জন্ম হোৱাৰ লগে লগে শিশুজনৰ দাঁতৰ ৰং কেনেকুৱা থাকে ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ আচলতে সেই সময়ত শিশুটোৰ দাঁতেই নাথাকে 7 নম্বৰ কুৱেশ্যনটো হৈছে a plus b plus b plus b plus 80 plus 90 is equal to 100 কেনেকৈ সম্ভৱ ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ अक्कर बक्कर बम्बे बो 80-90 पूरे 100 8 নম্বৰ কুৱেশ্যনটো হৈছে ছোৱালীসকলৰ দুখন ভৰিৰ মাজত কি আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আঁঠু 9 নম্বৰ কুৱেশ্যনটো হৈছে ছোৱালীসকলে জিন্সৰ তলত কি পিন্ধে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চেণ্ডেল বা জোতা আজিৰ ভিডিঅ'ৰ অন্তিম অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হৈছে কি বস্তু পানী খালে মৰি যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পিয়াহ গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ এই চেনেলটো যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই দিব গতিকে আজিলৈ ইমানেই আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ